হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ আশা কৰোঁ ভালে আছে। তো 24 তাৰিখে ৰিলিজ হোৱা ৰবি শৰ্মাৰ নতুন চিনেমা ব্লেক এণ্ড হোৱাইটে ৰাজ্যৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে। বহুতে চাব গৈছে, বহুতে কমেণ্ট কৰিছে, হয় ভাল হোৱা বুলি কৈছে। আৰু আশা কৰোঁ আপোনালোকে ভাল পাইছে, কাৰণ এতিয়ালৈকে চিনেমাখন চাইছে। আপোনালোকে কমেণ্ট কৰি জনাওক কেনেকুৱা পালে চিনেমাখন। আৰু চিনেমাখনৰ কালেকশ্যন, বক্স অফিচ কালেকশ্যনটো যদিও প্ৰপাৰলি ৰিভিল কৰা নাই, তথাপি আপোনালোকক কওঁ যে ফাৰ্ষ্ট ডে কালেকশ্যন 9 লাখ ছামথিং হয়। 10 লাখ ক্ৰছ কৰা নাই ফাৰ্ষ্ট ডে কালেকশ্যন। ৰিভিউ খুব ভাল হৈছে, মানে ভাল ৰিভিউ দিছে, তো ভাল হৈছে, সেইকাৰণে ভাল ৰিভিউ দিছে। তো আপুনি জনাওক আপোনাৰ ফালৰ পৰা মতামত। মোৰ বিৰাট ভাল লাগিছে এই ছবিখনৰ এটা পাৰ্ট হ'বলৈ পায়, কাৰণ এই ছবিখন মই 6 বছৰৰ মূৰত বাছনি কৰি লোৱা এখন ছবি। কাৰণ মই 18খন স্ক্ৰিপ্ট ৰিজেক্ট কৰিছোঁ এই 6টা বছৰ। গতিকে যেতিয়া ছিলেক্ট কৰিছোঁ এই ছবি, দিছ ৱাজ মাই ৰাইট চইচ বুলি মই এইকাৰণে কওঁ, কাৰণ প্ৰতিজন অভিনেতা অভিনেত্ৰী ইমান ভাল অভিনয় কৰিছে, আমাৰ পৰিচালকে ইমান সুন্দৰকৈ পৰিচালনা কৰিছে, মিউজিক ইমান ভাল হৈছে, কেমেৰা কাম ইমান ভাল হৈছে। মই সঁচাকৈ বিৰাট আপ্লুত তেওঁলোকৰ আদায়ৰ পাৰফৰ্মেঞ্চ আৰু দৰ্শকৰ এই সঁহাৰি পাই মোৰ বিৰাট ভাল লাগিছে যে দৰ্শকে 6টা বছৰ মই নাই, তাৰপাছত আজি এখন ছবি কৰিছোঁ। তেওঁলোকে যিটো আত্মবিশ্বাস, যিটো বিশ্বাসেৰে আহিছে, তেওঁলোকৰ বিশ্বাসটোৱে মোৰ আত্মবিশ্বাস বঢ়াই দিয়ে আচলতে। গতিকে মই আটাইকে ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু মই আজিৰ তাৰিখত চিন্তা কৰিছোঁ এইটো কথা লৈ, মই এইটো চিন্তা কৰা নাই যে ছবিখন মানুহে ভাল পাব নে বেয়া পাব। মই চিন্তা কৰিছোঁ যদি এখন ছবি মানুহে হ'বলৈ নাহে, তেওঁলোকে ভাল ছবি এখন মিছ কৰিব। আমি বহুত কষ্টকৈ কৰিছোঁ আৰু থেংকছ টু এভৰি ওৱান। আমাৰ নিচিনা ইউটিউবাৰ্ছ আছে বহুত আমাৰ মাজত, আজি মিডিয়াৰ মানুহ আছে, তেওঁলোকে গোটেই চিনেমাখন চাইছে, থ্ৰু আউট গোটেই চিনেমাখন চাই উঠি তাৰ ওপৰত ৰিভিউ এটা দিছে। তেওঁলোকে প্ৰফেচনেলি যিটো ৰিভিউ দিব, তাতকৈও বেছি ইম্পৰ্টেণ্ট যে তেওঁলোকে ব্যক্তিগতভাৱে এটা ৰিভিউ ফেচবুকত দিম বুলি কৈছে, চ' ডেট মানুহখিনিয়ে গম পায় যে ছবিখন ভাল। ইয়াত তেওঁলোকে পইচাটো দিলে তেওঁলোকৰ টকাটো উচুল হ'ব।